নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে আমাৰ ইউটিউব চেনেল চাৰ্পিবনত স্বাগতম জনাইছোঁ। আৰু আজি আমি আপোনালোকৰ মাজলৈ সাধাৰণ জ্ঞানৰ দ্বিতীয়টো খণ্ড লৈ আহিছোঁ, য'ত 20টাকৈ প্ৰশ্ন আছে। আৰু বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ খণ্ডটিৰ প্ৰথমটো প্ৰশ্ন হৈছে আপোনাৰ 2012 অলিম্পিক গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ছাইনা নেহৱাল কোনটো খেলৰ সৈতে জড়িত? 2012 অলিম্পিক গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ছাইনা নেহৱাল কোনটো খেলৰ সৈতে জড়িত? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বেডমিণ্টন। আহিছোঁ এতিয়া 2 নম্বৰ প্ৰশ্নলৈ। কোনটো বছৰত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল? কোনটো বছৰত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1900 চনত। আহিছোঁ এতিয়া তৃতীয় প্ৰশ্নলৈ। অলিম্পিক গেমছত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ কোন? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কৰ্ণম মালেশ্বৰী। আহিছোঁ নেক্সট প্ৰশ্নলৈ। বেদলৈ ঘূৰি যোৱা শ্লোগানটো কোনে দিছিল? বেদলৈ ঘূৰি যোৱা শ্লোগানটো কোনে দিছিল? আৰু আপোনাৰ ইয়াৰে শুদ্ধটো হৈছে দয়ানন্দ সৰস্বতী। 5 নম্বৰ প্ৰশ্ন। কোনে ফ্লেগ হাই ষ্টে আৱাৰ্ছ নামৰ বিখ্যাত পতাকা গীতটো ৰচনা কৰিছিল? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে শ্যামলাল গুপ্তা কাউন্সিলাৰ। আহিছোঁ এতিয়া নেক্সট প্ৰশ্নলৈ। জীৱ জন্তুৰ গাখীৰ জ্বৰ ৰোগ কিহৰ অভাৱৰ ফলত হয়? জীৱ জন্তুৰ গাখীৰ জ্বৰ ৰোগ কিহৰ অভাৱৰ ফলত হয়? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কেলছিয়াম। আহিছোঁ এতিয়া 7 নম্বৰ প্ৰশ্নলৈ। মানৱ শৰীৰৰ কোনটো অংশৰ দ্বাৰা ইউৰিয়া তেজৰ পৰা ফিল্টাৰ কৰা হয়? মানৱ শৰীৰৰ কোনটো অংশৰ পৰা ইউৰিয়া তেজৰ ফিল্টাৰ কৰা হয়? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৃক্ক। বৃক্কৰ পৰা মানৱ শৰীৰৰ ইউৰিয়া তেজৰ ফিল্টাৰ কৰা হয়। নেক্সট প্ৰশ্নটো আছে, কোন ভাৰতীয়ই অৰ্থনীতিৰ নবেল বঁটা লাভ কৰিছে? কোন ভাৰতীয়ই অৰ্থনীতিৰ নবেল বঁটা লাভ কৰিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ প্ৰফেচাৰ অমৰ্ত্য সেনে নবেল বঁটা লাভ কৰিছিল অৰ্থনীতিৰ। নেক্সট প্ৰশ্ন আছে আপোনাৰ, ভাৰতৰত্ন উস্তাদ বিছমিল্লা খান কোনটো বাদ্যযন্ত্ৰৰ বজোৱাৰ বাবে বিখ্যাত? ভাৰতৰত্ন উস্তাদ বিছমিল্লা খান কোনটো বাদ্যযন্ত্ৰ বজোৱাৰ বাবে বিখ্যাত? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চেহনাই। নেক্সট প্ৰশ্ন লৈছোঁ, ভাৰতৰ অন্তিম গভৰ্ণৰ জেনেৰেল কোন আছিল? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চি ৰাজাগোপালাচাৰী। আহিছোঁ নেক্সট প্ৰশ্নলৈ। কোনখন দেশৰ সহযোগত ভিলাই ষ্টীল প্ৰকল্প নিৰ্মাণ কৰা হৈছিল? কোনখন দেশৰ সহযোগত ভিলাই ষ্টীল প্ৰকল্প নিৰ্মাণ কৰা হৈছিল? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰুছ। ৰুছ দেশৰ সহযোগত ভিলাই ষ্টীল প্ৰকল্প নিৰ্মাণ কৰা হৈছিল। উত্তৰ মেৰুত ভাৰতৰ গৱেষণা কেন্দ্ৰটোৰ নাম কি? উত্তৰ মেৰুত ভাৰতৰ গৱেষণা কেন্দ্ৰটোৰ নাম কি? আৰু আপোনাৰ ইয়াৰে শুদ্ধটো হৈছে হিমাদ্ৰী। নেক্সট প্ৰশ্নলৈ আহিছোঁ, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? আৰু আপোনাৰ ইয়াৰ শুদ্ধটো হৈছে জাপানৰ জুনকো টাবেই। নেক্সট প্ৰশ্ন, জণ্ডিছ কোনটো অংগৰ ৰোগ? জণ্ডিছ কোনটো অংগৰ ৰোগ? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে যকৃত। লিকুইডে সকলো দেশত একে চাপ প্ৰদান কৰে। লিকুইডে সকলো দেশত একে চাপ প্ৰদান কৰে। এই বিবৃতিটো কোনটো নিয়মৰ সৈতে সম্পৰ্কিত? পানী। পাস্কেলৰ সূত্ৰ। পাস্কেলৰ সূত্ৰৰ সৈতে লিকুইডে সকলো লিকুইডে সকলো দিশত একে চাপ প্ৰদান কৰে। এই বিবৃতিটো কোনটো নিয়মৰ সৈতে সম্পৰ্কিত? এইটো হৈছে পাস্কেলৰ সূত্ৰ। নেক্সট আছে আপোনাৰ, ক্ল'ৰ'ফিলৰ খনিজ উপাদান কি? ক্ল'ৰ'ফিলৰ খনিজ উপাদান কি? আৰু আপোনাৰ ইয়াৰ সূত্ৰটো হৈছে মেগনেছিয়াম। নেক্সট প্ৰশ্ন, LPG গেছত কি থাকে? LPG গেছত কি থাকে? আৰু আপোনাৰ ইয়াৰ সূত্ৰটো হৈছে বুটেন। নেক্সট প্ৰশ্ন, কোনে প্ৰথমে অশোকৰ ৰেকৰ্ড পঢ়িছিল? আৰু আপোনাৰ ইয়াৰ সূত্ৰটো হৈছে জেমছ প্ৰিন্সেপ। নেক্সট প্ৰশ্ন, কোনজন বৌদ্ধ সন্যাসীৰ অভাৱত অশোকে বৌদ্ধ ধৰ্ম লৈছিল? কোনজন বৌদ্ধ সন্যাসীৰ প্ৰভাৱত অশোকে বৌদ্ধ ধৰ্ম লৈছিল?
আৰু আপোনাৰ ইয়াৰ শুদ্ধটো হৈছে উপগুপ্ত। আৰু শেষৰটো প্ৰশ্ন, কোন মোগল সম্ৰাট নিৰক্ষৰ আছিল? কোন মোগল সম্ৰাট নিৰক্ষৰ আছিল? আৰু আপোনাৰ ইয়াৰ শুদ্ধটো হৈছে আকবৰ। তো আজিলৈ এইকেইটা প্ৰশ্ন আছিল। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কালি ইয়াৰে তৃতীয় খণ্ড আহিব।